लाइभ इन्डियानि गेजेरजों नोंथांमोननि गेजेराव माखासे गोनां खौरां फोसावनो थाखाय आखायाव लादों। बर'नि राजखान्थि फोथारा सोलायनो थांगासिनो दङ। नैबे समाव जोङो दङ क'क्राझार जिल्लानि जितु बड'फा ग्रीनफिल्ड बे जायगायाव जोङो दंफैयो। दिनैनि बे मोनाबिलि समाव गाबोननि जितु जानो गोनां 15 डिसेम्बराव जितु प्रमद बर'नि दैदेननायाव गोदान सरकार जानो थांगासिनो दङ। नैबे हाबाफारिया धाम धुम बे समाव गाबोननि थाखाय माखासे जगारफोरखौ बेवहाय खालामनाय जोङो नुथाय नुनो मोनदों। दा बर'नि जितु गोदान मोनसे राजखान्थिनि दिंग्राय बिन्दो बे समाव जोङो बुंनांगोन हाग्रामा महिलारि दैदेननाय 17 बोसोर बे BPF सरकारा जोबनायनि उनाव दिनै UPPL प्रमद बर'नि दैदेननायाव मोनसे गोदान सरकार जानो थांगासिनो दङ। जोंनि गेजेराव बे समाव दङ UPPL नि नेहाथारि विल्सन हासदा। बिथाङा मा बुङो जोङो खोनासंनानै लानि। আমি আগৰ পৰাই আশাত আছিলোঁ যে আমি চৰকাৰ গঠন কৰিম বুলি, আৰু শেহতীয়াভাৱে আপোনালোকে দেখিবলৈ পালে যে আমাৰ UPPL আমি 12খন আসন বা কনষ্টিটুৱেঞ্চি জিকিবলৈ সক্ষম হ'লোঁ, আৰু লগতে BJPয়ে 9খনত, আৰু এই দুখন লাগিয়ে আমাৰ 21খন আহি গৈছিলে, আৰু লগতে ইয়াত এতিয়া GSPকো লগত লোৱা হৈছে। তো 22খন আসনৰে আমি গভৰ্ণৰৰ তাত যোৱা হ'ল। 22খন কেণ্ডিডেটৰ তেখেতসকলৰ চহীটো লৈ গভৰ্ণৰক এপ্ৰ'চ কৰা হ'ল, আৰু তেখেতে অলৰেডি এপ্ৰুভেল দিলে চৰকাৰখন গঠন কৰিবলৈ। আৰু সকলোতকৈ ভাল খবৰ এইটোৱে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ, যাৰ বিষয়ে আমি আশা কৰিছিলোঁ যে তেখেতেই চিফ হ'ব, ইয়াৰ চিফ এক্সিকিউটিভ মেম্বাৰ হ'ব, সেইখন আমাৰ পূৰণ হ'ল। সেইকাৰণে আমি UPPL দলৰ হৈ আমি উৎফুল্লিত হৈ গৈছোঁ। আৰু লগতে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে যিটো পৰিৱৰ্তনৰ শ্লোগান দিছিলোঁ যে ইয়াত পৰিৱৰ্তন এটা হ'ব লাগে, এইটো সঁচাৰূপে আমি দেখিবলৈ পালোঁ আজি। কাৰণ 17 বছৰৰ যিটো BPFৰ অপশাসন, কুশাসন, সেইটোত আমি যাতে অন্ত পৰে, শেষ হৈ যায়, সেইটো আমি বিচাৰিছিলোঁ, আৰু সেইকাৰণে আমি পৰিৱৰ্তনৰ শ্লোগান দিছিলোঁ। আৰু সেইখন আমি সঁচাৰূপে আজি দেখিবলৈ পালোঁ যে সঁচাকৈ 17 বছৰৰ সেই কুশাসন বা অপশাসনটো শেষ হৈ গ'ল, অন্ত পৰিল, আৰু আজিৰ তাৰিখত পৰিৱৰ্তন সঁচাকৈ আহিছে। আৰু ইয়াত নতুন চৰকাৰ, কোৱালিশ্যন গভৰ্ণমেণ্ট হ'লেও নতুন চৰকাৰ আহি গৈছে, আৰু সেইখন আজি সম্পূৰ্ণ হ'ল। গভৰ্ণৰে এপ্ৰুভেল দি দিলে, বা আমি চালোঁ যে আমাৰ ভাৰতৰ যিজন গৃহমন্ত্ৰী আৰু লগতে প্ৰধানমন্ত্ৰী, তেখেতসকলেও টুইট যোগে তেখেতসকলে মেছেজ দিছে, কংগ্ৰেচুলেশ্যন মেছেজ দিছে। আৰু ইয়াত পূৰ্ণ গতিত আপোনালোকে চাই আছে যে ইয়াত প্ৰিপেৰেশ্যন চলি আছে। কালি অথ টেকিং চেৰেমনি আছে, চুৱেৰিং ইন চেৰেমনি আছে, আৰু কাইলৈ আপোনালোকে দেখা পাব যে চিফ হিচাপত প্ৰমোদ বড়োক নিযুক্ত কৰা হ'ব, বা তেখেতক মানে চিফ হিচাপত তেখেতে অফিচিয়েল যিটো ডিক্লেৰেশ্যন হ'ব লাগে সেইটো হৈ যাব। আৰু লগে লগে অকণমান আগত আমি খবৰ শুনিবলৈ পালোঁ, আৰু খবৰটো শুনি সুখী হ'লোঁ যে আমাৰ অসমৰ যিজন মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে কৈছে যে UPPL ফালৰ পৰাই যাতে ডেপুটি চিফো হয়। তো সেইকাৰণে আমি উৎফুল্লিত, আৰু আশা কৰোঁ যে UPPLৰ যি নেতৃত্ব দিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ব, সকলো জাতি জনগোষ্ঠীক সমানভাৱে দেখা হ'ব, কাকো আমি পিছত এৰি থৈ নাযাওঁ, সকলোকে আমি চাম, সকলো জাতি জনগোষ্ঠীক চাম। আৰু লগতে যিটো পৰিৱৰ্তন আমি বিচাৰিছিলোঁ যে ইয়াত দুৰ্নীতি যাতে নহয়, ইয়াত যাতে সকলোৱে শান্তি সম্প্ৰীতি এটা পৰিৱেশ যাতে পায়, সকলোৰে যাতে উন্নতি হওক, সেইখন অহা 5 বছৰত আপোনালোকে নিশ্চিতভাৱে দেখা পাব। সেইটো আপোনালোকে খাটাং বা থিৰাং হৈ থাকক। আৰু লগতে কাইলৈ যিটো প্ৰগ্ৰাম হ'ব, অনুষ্ঠিত হ'ব, সেইখন প্ৰগ্ৰামত আমাৰ অসম চৰকাৰ ফালৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত উপস্থিত থাকিব, আৰু লগতে আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত উপস্থিত থাকিব। আমাৰ BJPৰ ফালৰ পৰা আমাৰ ষ্টেট ৰাজ্যিক প্ৰেচিডেণ্ট ৰঞ্জিত কুমাৰ দাস তেখেত উপস্থিত থাকিব, আৰু লগতে আমাৰ MP বা আমাৰ BJPৰ জেনেৰেল ছেক্ৰেটাৰী শইকীয়া ডাঙৰীয়া তেখেত উপস্থিত থাকিব, আৰু লগতে GSP হিচাপে আমাৰ নৱ কুমাৰ শৰণীয়া, আমাৰ কোকৰাঝাৰৰ MP তেখেত উপস্থিত থাকিব, আৰু আমাৰ UPPL দলৰ যিমান কেন্দ্ৰীয় বিষয়ববীয়াসকল সকলোৱে উপস্থিত থাকিব। আৰু অহাকালিৰ কাৰ্যক্ৰমটো ভালে হ'ব বুলি আমি আশা কৰিছোঁ, আৰু সকলোকে আহ্বান জনাইছোঁ যাতে সুকলমে পাৰ হওক। এইখন ভাল এটা মানে যিটো প্ৰগ্ৰাম এটা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেইটো ভালে পাৰ হৈ যাওক। আৰু সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে আমাৰ ওপৰত যিটো আস্থা, বা UPPL দলৰ ওপৰত, বা যিকেইটা কোৱালিশ্যন গভৰ্ণমেণ্টত আহিছে সকলো ৰাজনৈতিক দলক আপোনালোকে যিটো আস্থা এটা প্ৰকাশ কৰিলে, আমাক সমৰ্থন জনালে, সেইটোৰ বাবে আপোনালোকে এইটো সম্ভৱ কৰিব পাৰিলে যে ইয়াত পৰিৱৰ্তন আহিব লাগে। আৰু আজি সেইটো নিশ্চিতভাৱে আমি দেখা পালোঁ। অহাকালি ফৰ্মালি বা অফিচিয়েলি সেইখিনি মানে কমপ্লিট প্ৰচেছটো কমপ্লিট হৈ যাব। এতিয়া কথাটো হ'ল যে চৰকাৰ বনাবলৈ 21জন লাগে, আৰু 21জন কেণ্ডিডেটে অলৰেডি এটা নিজৰ ছিগনেচাৰ দি কিনি
গভৰ্ণৰৰ তাত অলৰেডি দিয়া হৈ গ'ল আৰু গভৰ্ণৰে সেইখন চাই এপ্ৰুভেল দিয়েও দিলে তো এতিয়া আৰু তাৰ কোনো কুৱেশ্যন নুঠে তেখেতে বহুত জল্পনা কল্পনা কৰিব পাৰে কিন্তু সেইখন ছাকচেছ নহ'ব কাৰণ অলৰেডি সকলোৱে মানে বিজেপি আৰু ধৰক UPPL মিলিয়ে 21খন অলৰেডি আসন হৈ গৈছিল এতিয়া GSPও আহি গ'ল 22খন হৈ গ'ল তো ইয়াত প্ৰশ্নই নুঠে যে বেলেগে এতিয়া চৰকাৰ গঠন কৰিব পাৰিব বুলি কাৰণ চব একফলীয় হৈ গ'ল তেখেতে অকলশৰীয়া হৈ গ'ল আৰু আমি শুনিব পাৰিলোঁ যে কংগ্ৰেছ AIUDFৰ যিজন প্ৰাৰ্থী আছিলে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা জিকি আহিছিলে তেখেতেও এতিয়া লাইনত আছে বা ইফালেই আছে তো এতিয়া BPF অকলশৰীয়া হৈ গৈছে তেখেতসকলে কেতিয়াও ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো নিশ্চিত হৈ গৈছে আৰু অফিচিয়েলি অলৰেডি এপ্ৰুভেল যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অলৰেডি মানে অফিচিয়েলি ঘোষণাও কৰি দিলে আমি এপ্ৰুভেলটো গভৰ্ণৰ ফালৰ পৰাও আমি পাই গ'লোঁ সেইকাৰণে কোনো ইয়াত সন্দেহ নাই যে UPPL লেড গভৰ্ণমেণ্ট ইয়াত ফৰ্ম হ'ব UPPL BJP আৰু GSP মিলি আমাৰ কোৱালিশ্যন গভৰ্ণমেণ্ট ফৰ্ম হ'ব